দেখিবলৈ পোৱা গৈছে যে এআইচিচি তানজিলকে সামগ্ৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰিছে, কি ক'ব এই ক্ষেত্ৰত আপোনালোকে? আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। হয়, আমি চামগুৰি বিধানসভা সমষ্টিৰ কাৰণে কংগ্ৰেছ দলৰ পৰা প্ৰায় যদি আপোনালোকে চাব যে প্ৰায় 21 জনে টিকেটৰ কাৰণে আমি প্ৰস্তুতি চলাইছিল। তাৰে মাজত আমি ইয়াৰে পৰা বাছনি কৰি মাত্ৰ 5 জনেহে আবেদন কৰা হৈছিলে। এই 5 জনৰ ভিতৰত আপুনি চাব যে তাত ডক্টৰ আছে, প্ৰফেচাৰ আছে, এডভোকেট আছে বা শিক্ষক আছিলে। ইমান যোগ্যতা থকাৰ পিছতো এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সজীৱ ৰাখিবলৈ পুনৰবাৰ আকৌ যিজন তানজিল হুছেইন উপনিৰ্বাচনত প্ৰায় 26,000 ভোটত ৰাইজে পৰাস্ত কৰিছে, সেইজনক আকৌ পুনৰবাৰ এই চামগুৰি বিধানসভা সমষ্টিৰ কাৰণে আকৌ টিকেট প্ৰদান কৰিছে। কিহৰ ভিত্তিত এই তানজিল হুছেইনক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল? যিকেইজনে আমাৰ প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰিছিল যে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া সভাপতি আসন গ্ৰহণ কৰিছিল, আমি ভাবিছিলোঁ, আমাৰ এটা সপোন আছিল যে এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব, কংগ্ৰেছত এটা নতুনত্ব আহিব, যোগ্য ব্যক্তি এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে হয়তো কংগ্ৰেছৰ চৰকাৰ গঠন কৰাত সহজ হ'ব। কিন্তু দেখা গ'ল ইমান যোগ্য প্ৰাৰ্থী থকাৰ পিছতো আকৌ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সজীৱ ৰাখিবলৈ পুনৰবাৰ আকৌ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সজীৱ ৰাখিবলৈ আকৌ পুনৰবাৰ তানজিল হুছেইনকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল। আচলতে সামৰিক সমষ্টিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে নেকি? সম্পূৰ্ণভাৱে চলিছে। আজি যদি আপুনি চাব এই 42 জনীয়া যিখন তালিকা প্ৰকাশ হৈছে ইতিমধ্যে, তাৰে মাজত আচৰিত হ'ব যে 19 জন প্ৰাৰ্থী ইয়াত পৰাজিত হোৱা, বিগত নিৰ্বাচনত পৰাজিত হোৱা প্ৰাৰ্থী, আৰু তাৰে মাজত চাব আপুনি আকৌ 7 জন, কোনোবাই MP, কোনোবাই প্ৰাক্তন মুখ্যমন্ত্ৰী, কোনোবাই প্ৰাক্তন মন্ত্ৰী, কোনোবাই সাংসদৰ ঘনিষ্ঠ বা পুত্ৰ বা পৰিয়ালৰ পৰাহে টিকেট প্ৰদান কৰা হ'ল। গতিকে এই 42 জনীয়া যি তালিকা, ইয়াক লৈ আপোনালোক সন্তুষ্ট নে অসন্তুষ্ট? আমিতো সন্তুষ্ট নহয়, কাৰণ আমি যিটো বিচাৰিছিলোঁ যে অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হওক, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হওক, আমি বিচাৰিছিলোঁ। কিন্তু গৌৰৱ গগৈ নিজেই মুখ্যমন্ত্ৰী আসনখন দলিয়াই পেলাইছে যেন আমাৰ অনুভৱ হৈছে। গতিকে আপোনালোকৰ স্থিতি কি হ'ব পৰৱৰ্তী সময়ত? যিহেতু আমি ৰাইজৰ লগত আছোঁ, আমাৰ এটা আৱেগ আছে, আমাৰ জাতিটো এতিয়া বহুত সংকটত, জাতি আজিৰ দিনত বিপদত আছে। আমি জাতিৰ লগত অনিবাৰ্য থাকিব লাগিব, জাতিয়ে যি কয় আমি শুনিব লাগিব, জাতিৰ হকে আমি কাম কৰিব লাগিব। গতিকে আমি জাতিয়ে যি সিদ্ধান্ত লয় আমি সিদ্ধান্তত উপনীত হৈ সকলোৱে একগোট হৈ ঐক্যবদ্ধভাৱে, আজি যদি আপোনালোকে চাব যে চামগুৰি সমষ্টিত প্ৰায় 2,22,000 ভোটাৰ আছে। আজি ইয়াত 170টা পৰিয়াল আছে, ইয়াত 450 জন আজি ইয়াত জনসংখ্যা আছে। আজি ইমানখিনি থকাৰ এজন সমষ্টিৰ এজন বিধায়ক কেনেকুৱা হোৱা উচিত, এই কথাখিনি আজি সমষ্টিৰ প্ৰতিজন মানুহে উপলব্ধি কৰিছে। টিকেটটো যে ভোট নহয়, টিকেটটো যে কংগ্ৰেছৰ ভোট নহয়, এই কথাটো আজি নহয়। যদি আপোনালোকে 2001 চনৰ পৰা চাই, আমাৰ উপইহাট সমষ্টি কওক, চামগুৰি কওক বা আমাৰ পুৰণা সদৰ সমষ্টি কওক, প্ৰমাণ কৰি দেখুৱাইছে। 2001 চনত চৰিয়া বাগানক ইয়াত বিধায়ক বনাইছিলে, 2006ত আব্দুল আজিজক ইয়াত বিধায়ক বনাইছিলে, 11ত মুজিবুৰ ৰহমানক বিধায়ক বনাইছিলে, অথচ চাব ছালমা জেছমিনক প্ৰধানমন্ত্ৰী নিজে টিকেটটো প্ৰদান কৰিছিল। 2016 চনত আমাৰ প্ৰাক্তন জিলা পৰিষদৰ সন্মানীয় সভাপতি নুৰুল হুদা চাহাবক চামাগুৰিৰ পৰা আনি ৰূপহীত কিন্তু বিধায়ক বনাইছিল। ইয়াত আমাৰ ভোটাৰ সম্পূৰ্ণভাৱে সচেতন। টিকেটটো যে ভোট নহয়, বাৰে বাৰে প্ৰমাণ কৰিছে। যদি আপুনি উপনিৰ্বাচনটো চাব চামগুৰি ৰাইজে কংগ্ৰেছৰ টিকেটটো যে ভোট নহয়, এই চামগুৰি সমষ্টিৰ ৰাইজে এইবাৰ প্ৰমাণ কৰি দেখুৱাই দিছে। তানজিল হুছেইন কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? সম্পূৰ্ণভাৱে হোৱাৰ সম্ভাৱনা আছে, কাৰণ ৰাইজে বিচৰা নাছিল। উপনিৰ্বাচনৰ ৰিজাল্টটো যদি আপোনালোকে চাই, প্ৰায় 26,000 ভোটত পৰাস্ত হোৱা এজন ব্যক্তিক পুনৰবাৰ টিকেট দিয়াৰ কি চুক্তি আছিল, যিটো ৰাইজে কোনোদিনো কামনা কৰা নাছিল, বিচৰাটো দূৰৰ কথা, কামনাও কৰা নাছিল, বিচৰাটো দূৰৰ কথা, পুনৰবাৰ দিছে। গতিকে তাত ৰাইজৰ আৱেগ জড়িত হৈ আছে। আপোনালোকে কৈছিলে যে তানজিল হুছেইন কোনো প্ৰতি গ্ৰহণ নকৰে, কিন্তু এতিয়া স্থিতি আপোনাৰ কি হ'ব? যিহেতু তানজিল হুছেইনকে আমি কংগ্ৰেছী মানুহ, আমাৰ ভোটটো অকলে এটা ভোটহে দিব পাৰিম। কাৰোবাক কোৱাৰ লগে লগে আমি প্ৰশ্নৰ সন্মুখীন হ'ম যে আপোনালোকে কংগ্ৰেছত ভোটটো দিয়ক।
বোলে কাক দিম, ৰকিবুল হুছেইনৰ পুত্ৰক ভোটটো দিব লাগিব। বোলে ৰকিবুল হুছেইনৰ বিগত 15 বছৰ মন্ত্ৰী থকাৰ পিছত এই ৰূপহী, চামাগুৰি বা গোটেই অসমত এই মুছলমানসকলৰ অৱদান কি? এই প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব আমি এটা ভোট দিলে তানজিল হুছেইনক নিজিকে, আমি ভোট চোৱাৰ লগে লগে মানুহে আমাক প্ৰশ্ন কৰিব, আৰু প্ৰশ্ন কৰাৰ এইটো অধিকাৰ আছে ৰাইজৰ। ৰাইজে বহুত আশালৈ ৰকিবুল হুছেইনক ভোট দিছিলে, মন্ত্ৰী হৈছিলে 15 বছৰ। হ'ল কি জাতিটোৰ হ'ল কি? গতিকে প্ৰশ্নৰ সন্মুখীন হ'বই লাগিব, আমিও হ'ম যদি কংগ্ৰেছৰ কাৰণে ভোটৰ কাৰণে মানুহৰ তাত যাওঁ। আপোনালোক যদি প্ৰায় 3 মাহ চামগুৰি সমষ্টিত ঘূৰিলে, আপোনাৰ এনটি তানজিল হুছেইনৰ কিবা ঢৌ আছে নেকি, কিবা দেখা পাইছে নেকি? বহুত আছে। ৰাইজে বহুত আশালৈ বিগত দিনত ভোট দিছিলে, বহুত আশালৈ, বহুত সপোন আছিলে মানুহৰ। এই সপোন আজি 15টা বছৰত 15টা সমস্যা মুছলমানৰ সমাধান হোৱা, 15টা সমস্যাটো দূৰৰ কথা, 5টা সমস্যা উল্লেখ কৰক যে এই 15টা বছৰৰ ভিতৰত 5টা মুছলমানৰ মাত্ৰ 5টা সমস্যা সমাধান হৈছে, হোৱা নাই। গতিকে ৰাইজৰ আৱেগ আছে, ৰাইজে প্ৰশ্ন কৰিব, সামগ্ৰীৰ পৰা নিশ্চয় কৰিব, প্ৰত্যাখ্যান কৰিব। সম্ভাৱনা আছে। হয়, মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। মোৰ কথাখিনি হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া APSCৰ সভাপতি হৈছিলে, তেতিয়া কিন্তু আমি অলপ সপোন দেখিছিলোঁ, সাধাৰণ কৰ্মীবিলাকে নহয়, আমাৰ লগতে গোটেই অসমৰ সাধাৰণ কৰ্মীসকলে, যিসকলে বহুত দিন ধৰি কংগ্ৰেছ কৰি আছে, তেওঁলোকৰ এটা সপোন আহিছিল যে গৌৰৱ গগৈৰ নেতৃত্বত এটা পৰিৱৰ্তন আহিব, যোগ্যতাই প্ৰাৰ্থিত্ব পাব বা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিবিলাক অৱসান ঘটিব। আৰু সেই গৌৰৱ গগৈৰ ফালে চাই পেলাই আমি প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। তাৰপিছত দেখা গ'ল যে একেই পৰম্পৰা কংগ্ৰেছে ৰাখি থ'লে। কিন্তু এটা প্ৰশ্ন, ডাঙৰ প্ৰশ্ন মোৰ, যে আজি আমি 6জনে এপ্লাই কৰিছিলোঁ, মোৰ হৈও ৰাইজে এপ্লাই কৰিছিলে, মই ইচ্ছা নাছিলোঁ যদিও ৰাইজে এপ্লাই কৰিছিলে মোৰ হৈ, প্ৰাৰ্থিত্ব বিচাৰিছিলে। কিন্তু এটা প্ৰশ্ন, ডাঙৰ প্ৰশ্ন মোৰ APCC লৈ বা AICCৰ যিসকল স্ক্ৰিনিং কমিটি আছে, যে আজি তানজিল হুছেইনক যে প্ৰাৰ্থিত্ব দিয়া হ'ল, তানজিল হুছেইনৰ আমাৰ লগত কেনেকৈ তানজিল হুছেইনক বাছা হ'ল, যে তানজিল হুছেইন ডাঙৰীয়া যে আমাতকৈ যোগ্য, বা যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে তেওঁলোকৰ ভিতৰত তানজিল হুছেইন ডাঙৰীয়া এফিচিয়েণ্ট, বা তেওঁ ৰাজনৈতিক ক্ষমতা, দক্ষতা আছে, বা শিক্ষাগত বহুত বেছি এটা অৰ্হতা আছে, বা সামাজিকভাৱে গ্ৰহণযোগ্যতা আছে, যিহেতু এবাৰ ফেইলো কৰিছে। গতিকে তানজিল হুছেইনক কি যুক্তিত বাছা হ'ল, কেনেকৈ বাছা হ'ল, এই কথাটো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম আৰু APCCৰ পৰা জানিব বিচাৰিম। পৰিয়ালটো কেন্দ্ৰিক যিবিলাক ৰাজনীতি অসমত চলি আছে, এই ৰাজনীতি কিন্তু কংগ্ৰেছক বহুত ক্ষতি কৰিছে। আপোনালোকে যোৱা লিষ্টটো ওলোৱাৰ পিছত আজি বিৰোধী দলক কংগ্ৰেছে যথেষ্ট এটা কথা ক'বলৈ এটা চান্স দিছে। কাৰণ ইয়াত যোৱা লিষ্টটোত দেখা গৈছে যে 42জনীয়া তালিকাত 6জনেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ লগত জড়িত হৈ আছে, বা তেওঁলোকৰ পৰিয়ালত MP আছে, বা চিফ মিনিষ্টাৰ আছিলে, বা বিধায়ক আছিলে। গতিকে হেনে নকৰি পেলাই এই লিষ্টটোতে, 42জনীয়া লিষ্টটোত এই যিখিনি 6জনক দিছে, তেওঁলোকে ভগাই পেলাই পিছৰ লিষ্টটো দিব পাৰিলেহেঁতেন। কিন্তু আমিয়ে বেলেগক সুযোগ দিছোঁ, আমাৰ কংগ্ৰেছ দলৰ ফালত দিছে, যে যাতে তেওঁলোকে কথা ক'ব পাৰে। গতিকে মোৰ দুখ লাগিছে যে আমাৰ সাধাৰণ কৰ্মীবিলাকে, যিবিলাকে কষ্ট কৰি আছে, বহুদিনীয়া কষ্ট কৰি আছে, তেওঁলোকে গোটেই জীৱনটো জিন্দাবাদ কৰি থাকিব নেকি? তেওঁলোকে কিবা প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে তেওঁলোকে যোগ্য নহয় নেকি, বা তেওঁলোকে পাব নোৱাৰিব নেকি, বিচাৰিব নোৱাৰিব নেকি? বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ মনলৈ আহিছে, যে তেওঁলোকে কোনো ধৰণৰ আলোচনা নকৰাকৈ, যে আমাৰ লগত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত মোৰ ব্যক্তিগতভাৱে বহুত চিনাকি আছে, মানে ভাল এটা চিনাকি আছে, এটা সম্পৰ্ক আছে। তেওঁ এদিন ফোনো কৰিছে মোক, বহুত কথা পাতিছে। কিন্তু তেওঁ কোনো ধৰণৰ আলোচনা নকৰাকৈ এই তানজিল হুছেইনকে প্ৰাৰ্থিত্ব আগবঢ়ালে। গতিকে তাতে আমাৰ যথেষ্ট ক্ষোভ আছে, আমাৰ ভিতৰত আৱেগ আছে, যে আমি দেখা পাইছোঁ যে আমাৰ একেই পৰম্পৰা কংগ্ৰেছে অব্যাহত ৰাখিছে, যিবিলাক আগতে আছিলে, যে মন্ত্ৰীৰ পুতেক হ'লে তেওঁলোকে টিকেট পাব, MLAৰ পুতেক হ'লে আকৌ MLA হ'ব পাৰিব, MPৰ পুতেক হ'লে আকৌ তেওঁলোকে MLA হ'ব পাৰিব। গতিকে সেই পৰম্পৰাটো গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু সলাব পৰা নাই। আমি দেখা পাইছোঁ যে একেই হৈ আছে। গতিকে তাতে আমাৰ অলপ আক্ষেপ, যে এই পৰম্পৰাটো যদি বন্ধ নহয়, তেতিয়া কিন্তু কংগ্ৰেছ দলৰ ভাল এটা লক্ষণ দেখা নাযায়। যিটো খুব আপোনালোকে ইতিমধ্যে আপুনি প্ৰকাশ কৰিছে, এই খুবেই 26 চনৰ যি নিৰ্বাচন কংগ্ৰেছ এই সমষ্টিত ক্ষতি কৰিব নেকি? ক্ষতি কৰাৰ এটা আশংকা দেখা গৈছে, কাৰণ আমি একেলগে ঘূৰিছোঁ, আমি যি 6জনে এপ্লাই কৰিছোঁ, তাৰ ভিতৰত 5জনেই আমি একেলগে ঘূৰিছোঁ সমষ্টিত। আৰু সমষ্টিৰ এটাই শব্দ শুনিছোঁ, মানুহে কয়, সাধাৰণ মানুহে কয়, যে এইবাৰ সলাব লাগে। কাৰণ তেওঁলোকে 35 বছৰ, ৰকিবুল হুছেইন ডাঙৰীয়াৰ পিতৃয়ে 10 বছৰ কৰিছে, ৰকিবুল হুছেইন ডাঙৰীয়াই 25 বছৰ কৰিছে। তাৰপিছত 35 বছৰৰ পিছত মানুহে এটা পৰিৱৰ্তন বিচাৰিছিল। আমি নকওঁ তানজিল হুছেইন অযোগ্য বুলি, কিন্তু তানজিল হুছেইনৰ বয়স হোৱা নাই। তানজিল হুছেইনৰ ৰাজনীতিটো চলে অভিজ্ঞতাৰ ওপৰত। কাৰণ ৰাজনীতিত আহিবলৈ হ'লে কিন্তু সামাজিকভাৱে অলপ নলেজ থাকিব লাগিব। সামাজিক নলেজ তেওঁ এতিয়ালৈকে হৈ উঠা নাই।
গতিকে আমি আহ্বান জনাইছো যে আমাকো যদি পছন্দ নকৰে, আপোনালোকে বিকল্প তানজিলক বাদ দি পেলাই বিকল্প যদি সমষ্টিত আৰু যোগ্য বুলি ভাবে, যে আৰু কোনোবা সামাজিকভাৱে ৰাজনৈতিকভাৱে যদি কোনোবা যোগ্য তেনেকুৱা মানুহ আছে, তেওঁলোকক আপোনালোকে প্ৰাৰ্থিত্ব দিয়ক। তানজিল হুছেইনৰ যেতিয়া বয়স হ'ব, ৰাইজে বিচাৰিব তেতিয়া তানজিল হুছেইনক। গতিকে সেইখিনি আৱেগ আমাৰ যে ৰাইজে বিচৰা নাই। গতিকে এতিয়া পৰৱৰ্তী সময়ত ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেইটো এটা ডাঙৰ প্ৰশ্ন হ'ব। আপোনালোকে এই বেলিকাত আপোনালোকৰ স্থিতি কি হ'ব? আমি ৰাইজৰ লগত আলোচনা কৰিম, যিসকলে আমাক নমাইছিলে, যিসকলে আমাক মাতিছিলে যে আপোনালোকে প্ৰাৰ্থিত্ব বিচাৰিব লাগে, সামগ্ৰীত এটা পৰিৱৰ্তন হ'ব লাগে। চাওক, যুগটো বহুত জটিল। এতিয়া এআইৰ যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ। এনেকুৱা এটা জটিল সময়ত নলেজৰ প্ৰয়োজন আছে। ফ্ৰান্সিছ বেকনে কৈছিল নলেজ ইজ পাৱাৰ। গতিকে নলেজৰ প্ৰয়োজন আছে, আৰু মই ভাবোঁ যে সেইখিনি অভিজ্ঞতা তানজিলত হৈ উঠা নাই। সময়ৰ লগত অভিজ্ঞতা হয়, ঘূৰিব লাগিছিল, ফুৰিব লাগিছিল। আমাৰ স্থিতিটো আমি ৰাইজৰ লগত আলোচনা কৰিম। আমি যিকেইজনে এপ্লাই কৰিছিলোঁ আমি আলোচনা কৰিম। মই যিহেতু কংগ্ৰেছী, আজি বিভিন্ন ধৰণে আমাক সমালোচনা কৰিছে টিকেট বিচৰাৰ পিছত, যে এওঁলোক এজিপি বিজেপি, আৰু যিবিলাকে সমালোচনা কৰিছে তেওঁলোকে যদি বুকুত হাত দি কয় যে তেওঁলোক কংগ্ৰেছী নে এজিপি বিজেপি, তেওঁলোকে গম পাব যে আমি বহুদিনীয়া কংগ্ৰেছী। NSY কৰিছোঁ, যুৱ কংগ্ৰেছ কৰিছোঁ, 12 বছৰ ব্লক কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। গতিকে তাৰ পিছতো আমাক বিভিন্ন ধৰণে নাম দিছে তেওঁলোকে। গতিকে তেওঁলোকে ইতিমধ্যে আমাক কিন্তু আঁতৰাই দিছে। তেওঁলোকে এজিপি বিজেপি কৈ এজিপি বিজেপিৰ এজেণ্ট বনাইছে আমাক। গতিকে তেনেকৈ কৈ পেলাই তেওঁলোকে কিন্তু আমাক মেইন ট্ৰেকৰ পৰা আমাক আঁতৰাই দিছে। এতিয়া মোৰ কথাটো হ'ল যে মই যিহেতু ইমান বছৰ কংগ্ৰেছ কৰিছোঁ, তানজিল হুছেইনৰ টিকেট দিয়াৰ কাৰণে মই বেলেগত ভোট নিদিওঁ। মই নিজকে কিয় কংগ্ৰেছৰ পৰা আঁতৰাই ল'ম? মই কংগ্ৰেছী হৈ থাকিম। কিন্তু মানুহে কেনেদৰে গ্ৰহণ কৰে এইটো এটা ডাঙৰ প্ৰশ্ন হ'ব, যে আমাৰ ক্ষতি হোৱাৰ এটা আশংকা আছে। যে তানজিল হুছেইনৰ লগতে গোটেই অসমত ক্ষতি হোৱাৰ এটা আশংকা আছে। কিয়নো আগতে আমি কৈছিলোঁ, আমি APCCৰ বহুতক কৈছোঁ যে এই যে এটা মেছেজ, যে এটা কথা ওলাইছে যে গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইনৰ ডিক্টেশ্যনত চলে। গতিকে এই কথাটোৱে প্ৰমাণ কৰিছে এতিয়া যে তানজিল হুছেইনক টিকেট দিয়া মানে যোগ্যতাক সন্মান দিয়া নাই। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি যেতিয়া আকৌ স্থান পাইছে, তেতিয়া মানুহৰ মনত গোটেই সময়ত এটা প্ৰশ্ন উত্থাপন হৈছে যে সেই ৰকিবুল হুছেইন ডাঙৰীয়া ডিক্টেশ্যনতে চলে নেকি বাৰু গৌৰৱ গগৈ ডাঙৰীয়া? সেনেকুৱা এটা প্ৰশ্ন উত্থাপন হ'ব। ৰকিবুল হুছেইনক সন্তুষ্ট কৰিবলৈ সমষ্টিবাসীৰ কথা নুশুনি তানজিলক প্ৰাৰ্থিত্ব প্ৰকাশ কৰিছে। হয়, বিগত চাওক, আপোনালোকে বাই ইলেকশ্যনতো দেখা পাইছে যে বাই ইলেকশ্যনত যে তানজিল হুছেইন ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাত কোনো দিন ৰকিবুল হুছেইন ডাঙৰীয়া 10টা মানুহৰ গোটাই পেলাই সোধা নাই, মানুহৰ মতামত লোৱা নাছিল। কোনো কৰ্মীৰ মতামত লোৱা নাই, কোনো ব্লক কংগ্ৰেছ বা কোনো ধৰণৰ সাংগঠনিক মতামত নোলোৱাকৈ তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু হাৰিলে। আৰু এইবাৰো দেখা গৈছে যে সেনেকুৱাই এটা স্থিতি, যে আজি তেওঁলোকে কয় যে আমাৰ লগত মণ্ডল কংগ্ৰেছ আছে। মণ্ডল কংগ্ৰেছ তেওঁলোকে বনোৱা। মণ্ডল কংগ্ৰেছ 2,10,000-20,000 মানুহে ভোটাৰে মণ্ডল কংগ্ৰেছ বনোৱা নাই, তেওঁলোকে বনোৱা মণ্ডল কংগ্ৰেছ। গতিকে তেওঁলোকে বনোৱা মণ্ডল কংগ্ৰেছ তেওঁলোকৰ কথা ক'ব, কাৰণ তেওঁলোকক বিৰোধ কৰিলে মণ্ডল কংগ্ৰেছ ভাঙি দিয়া হয়। আমাৰ লগত আপোনালোকে আচৰিত হ'ব যে আমাৰ লগত মণ্ডল কংগ্ৰেছৰ মেক্সিমাম সভাপতি আমাৰ লগত ভিতৰে যোগাযোগ আছিলে। কিন্তু তেওঁলোকৰ ভয় এটা আছিলে যে আমি গ'লে আমাৰ লগত কথা পাতিলে তেওঁলোকক ভাঙি দিব, তেওঁলোকক টাৰ্মিনেট কৰিব, যাৰ কাৰণে তেওঁলোকে মুকলিকৈ অহা নাই। কিন্তু চবেই বিচাৰিছিলে যে এটা মণ্ডল কংগ্ৰেছৰ পৰা আৰম্ভ কৰি গোটেই সংগঠনে তেওঁলোকৰ আমাৰ লগত যোগাযোগ আছিলে। যিসকলৰ যোগাযোগ আছিলে তেওঁলোকে বিচাৰিছিলে যে পৰিৱৰ্তন হওক, বেলেগ কেণ্ডিডেট হওক, যে আগত তানজিল হুছেইন নহয় পেলাই বেলেগ যদি কোনোবা হয় তেতিয়া আমি ৰাইজৰ মাজলৈ যাব পাৰিম, ৰাইজে আমাক গ্ৰহণ কৰিব। নতুন সমষ্টি হোৱাৰ লগে লগে ভোট বেংক ইয়াত সলনি হৈছে আৰু সংখ্যালঘু ভোটাৰে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি তানজিল হুছেইন? হয়, প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ এটা সম্ভাৱনা আছে, কাৰণ পুৰণা চামগুৰিৰ 9খন জিপি আছে, আমাৰ ৰূপহীৰ 11খন জিপি আছে, আৰু সদৰৰ আছে 5খন। চাওক, এটা সময়ত দুখৰ বিষয় যে এটা সময়ত এই ৰূপহীত আহি পেলাই আমি মিটিং কৰোঁ। যুৱ কংগ্ৰেছ যেতিয়া আছিলোঁ, যুক্তি বৰা আৰু মই যুৱ কংগ্ৰেছ আছিলোঁ, আমি সভাপতি আৰু উপসভাপতি আছিলোঁ, তেতিয়া আমি মিটিং কৰোঁ। আমি মিটিং কৰি পেলাই যেতিয়া ৰকিবুল হুছেইনক আনিছিলোঁ, তেতিয়া তেওঁ কৈছিল মিটিঙত যে ৰূপহীত বেজি এটাও নিদিওঁ। আজি সেই 11টা জিপি তেওঁৰ প্ৰয়োজন হৈছে। গতিকে সেই 11টা জিপিৰ মানুহবিলাকে তেওঁক সেইবিলাক প্ৰশ্ন কৰিব, বা সেইবিলাক মনত তেওঁলোকে আলোচনা কৰে যে আমাক একো নিদিয়াকৈ এতিয়া আমাৰ ওচৰতে আহিব লগা হ'ল। গতিকে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ইয়াত 92% মাইনৰিটি ভোটাৰ আছে, আৰু মাইনৰিটি ভোটাৰে আজিকালি মানুহ সচেতন হ'ল। ছ'চিয়েল মিডিয়াত আজিকালি মানুহ জড়িত আছে, এণ্ড্ৰইড মোবাইল আছে। গতিকে তেওঁলোকে বিভিন্ন কথাবিলাক দেখা পাই আছে। আজি আপোনালোকে চাগে দেখা পাইছে গোটেই অসমত ৰকিবুল হুছেইনৰ এগেইনষ্টত এটা ৰকিবুল হুছেইন এণ্টি ৱেব এটা বৈ আছে, যে APCCৰ মানুহবিলাকে কৈ আছে যে ৰকিবুল হুছেইনৰ কাৰণে ভাল নেতা আমাৰ মাজৰ পৰা ওলাই গৈছে, বহুত ডাঙৰ নেতা আমাৰ দলৰ পৰা ইতিমধ্যে আঁতৰি গৈছে। গতিকে এইখিনি এটা প্ৰশ্নৰ সন্মুখীন হ'ব লাগে। প্ৰথমতে মই সাংবাদিক বন্ধুসকলক সকলোকে স্বাগতম জনাইছোঁ। চাওক, আমি প্ৰায় 6জনে চামগুৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ আবেদন আগবঢ়াইছিলোঁ। গতিকে যিটো প্ৰথম 42জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে, তাত যিজনে দলৰ পৰা টিকেট লাভ কৰিছে বা প্ৰাৰ্থিত্ব আগবঢ়াইছে দলে, সেইটো আমি সম্পূৰ্ণ পৰিয়ালকেন্দ্ৰিক বুলি ভাবোঁ। আৰু
আমি এনেকুৱা ভাবি আছোঁ যে সাধাৰণ কৰ্মীয়ে কংগ্ৰেছ দলৰ পৰা সাধাৰণ কৰ্মীয়ে টিকেট পাব হ'লে তেওঁলোকৰ ঘৰত হয়তো কোনোবা পিতৃ মাতৃ বা পৰিয়ালত তেনেকুৱা সাংসদ বা বিধায়ক বা তেনেকুৱা প্ৰভাৱশালী ব্যক্তিৰ ঘৰৰ ল'ৰা হ'ব লাগিব, তেতিয়াহে টিকেট পোৱাটো সহজ হ'ব। সেয়ে মই ভাবোঁ এইটো চাগে আমাৰ যিটো আমি প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছিলোঁ, সেইটো চাগে আমাৰ ভুল সিদ্ধান্ত আছিলে। আমি আগতে ভাবিছিলোঁ যে সকলোৰে সমান অধিকাৰ থাকিব দলত, কিন্তু আমি হাইকমাণ্ডৰ পৰা সকলোৰ ফালৰ পৰা চালি জাৰি পিছত প্ৰাৰ্থিত্ব আগবঢ়াব বুলি। গতিকে দেখা গ'ল 6জনেই নহয়, যদি চামগুৰি সমষ্টিৰ পৰা আৰু 5-6জনেও প্ৰাৰ্থিত্ব বিচাৰিলে হয়, তথাপিও সেই পৰিয়ালকেন্দ্ৰিক হিচাপেই যিজনে পাইছে তেখেতেই পালে হয়। গতিকে দলৰ সিদ্ধান্ত আমি সকলোৱে মানি ল'ব লাগিব, কিন্তু আমাৰ যিটো আমাৰ আৱেগ বা আমিও যিহেতু প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ, সেই হিচাপে আমাৰো মনৰ ভাৱ এটা থাকিব। সেয়ে মই এইটোৱেই মানে বুজি পাইছোঁ যে আমি প্ৰাৰ্থিত্বটো নিবিচাৰাটোৱেই ভাল আছিল নেকি, যিহেতু যিটো পৰিয়ালকেন্দ্ৰিক ফালতে বেছি গুৰুত্ব দিছে দলে। গতিকে আমি দলৰ ভালটোৱেই বিচাৰোঁ আমি সদায়, বা দলৰ ভৱিষ্যত বা দল আৰু আগুৱাই যাওক, আমি সেইটোৱেই কামনা কৰোঁ। চামগুৰি সমষ্টিৰ পৰা আপোনাৰ প্ৰাৰ্থিত্ব বিচাৰিছিল ডক্টৰ আছিল বা প্ৰফেচাৰ আছিল, দেখা গৈছে তেওঁলোকক প্ৰাৰ্থিত্ব দিয়া নাই। কংগ্ৰেছে তেনেকুৱা কিবা ভাবি তেখেতক দিছে নেকি যে সাংসদৰ পুত্ৰ বুলি? সেইটোৱেই আমি ভাবিছিলোঁ যে এইবাৰ কংগ্ৰেছ দলে এটা নতুনত্ব লৈ আগবাঢ়িব বা দলৰ এটা নতুন দিশত আগবাঢ়িব বুলি, দলৰ সিদ্ধান্তবিলাক কিছুমান নতুন দিশত দেখা যাব। সেয়ে তেনেকুৱা বহুত সাধাৰণ ঘৰৰ বা সাধাৰণ কৰ্মীয়ে প্ৰায় বহুত সমষ্টিতে তেনেকুৱা প্ৰাৰ্থিত্ব বিচাৰিছিলে, কিন্তু একো নতুনত্ব দেখা পোৱা নগ'ল। আগৰ যিটো কংগ্ৰেছৰ যিটো মানে দলৰ যেনেকুৱা সিদ্ধান্ত লৈছিলে তেনেকুৱা সিদ্ধান্তই দেখা গ'ল। গতিকে দলৰ যিবিলাক ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে বা হাইকমাণ্ড আছে, তেওঁলোকে দলৰ চিন্তা ভাৱনা আমাতকৈ বহুত বেছি, তেওঁলোক বহুত অভিজ্ঞ। তেওঁলোকে যিটো চিন্তা ধাৰণা কৰি পেলাই দিছে, হয়তো ভালৰ কাৰণেই দিছে, কিন্তু সাধাৰণ ৰাইজৰ প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণ কি বুলি ভাবে আপুনি? পাৰ্থক্য নোপোৱাৰ কাৰণ 1 নম্বৰ কাৰণ এইটোৱেই ভাবোঁ যে যদি প্ৰভাৱশালী ব্যক্তিৰ ঘৰৰ মানে হ'লে বা সাংসদ বা তেনেকুৱা বিধায়কৰ পুত্ৰ বা ছোৱালী হ'ব লাগিব, তেতিয়াহে প্ৰাৰ্থিত্বটো সহজে পোৱা যাব বুলি মই ভাবোঁ। আপোনালোকে পূৰ্বৰে পৰা বিৰোধ কৰি আহিছিল তানজিলৰ প্ৰাৰ্থিত্বৰ, গতিকে এইবাৰ তানজিলেই প্ৰাৰ্থিত্ব পালে, পৰৱৰ্তী সময়ত আপোনালোকৰ স্থিতি কি হ'ব? আমাৰ দলৰ হাইকমাণ্ডে যি নিৰ্দেশ দিয়ে আমি সেই নিৰ্দেশ পালন কৰিম। আমিতো দলতে আছোঁ, দল এৰি নাযাওঁ। কিন্তু আমাৰ এনেকুৱাও কৰিব পাৰিলে হয় দলৰ পৰা যে যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে সকলোকে মাতি নি পেলাই এটা আলোচনাৰ মাধ্যমেৰে তাৰপিছত দলীয় প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিলে হয়, কিন্তু সেয়াও দেখা নগ'ল। গতিকে আমিতো দলীয় কৰ্মী হিচাপে দলৰ লগত বহু বছৰ আগৰ পৰাই আছোঁ আৰু আমি থাকিম। কিন্তু যিটো ছিষ্টেমত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে, আকস্মিকভাৱে বেলেজনীয়াৰ প্ৰথম প্ৰাৰ্থী তালিকাতেই তেনেকুৱা পৰিয়ালকেন্দ্ৰিকৰ এটা হেৰি আহিছে, অভিযোগ আহিছে বা ৰাইজৰ পৰাও আহিছে। স্থিতি সলনি হ'ব নেকি আপোনালোকৰ? আপোনালোকে প্ৰাৰ্থিত্ব পোৱা নাই। না, আমাৰ স্থিতি আমি দলৰ লগতে আছোঁ, দলতে থাকিম। দলৰ হাইকমাণ্ডে কি নিৰ্দেশনা দিয়ে সেইটোৰ অপেক্ষা কৰিম।